তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা ৰাখিছোঁ চবৰে ভাল। আৰু বহুত দিনৰ মূৰত ওলালোঁ কাৰণ হিন্দী চেনেলটোত কাম কৰি আছোঁ। হিন্দী চেনেলটো চাব আৰু ছাবস্ক্ৰাইব কৰিব, ফ্ৰী ছাবস্ক্ৰাইব কৰিব লাগে, তেতিয়াই চেনেলটো আগুৱাই যাব আৰু মই কিবা কিবি বনাই থাকিব পাৰিম, আপডেট দিব পাৰিম মোৰ লাইফৰ বিষয়ে। ঠিক আছে, চ' বহুত দিনৰ মূৰত ওলালোঁ মই লোখণ্ডৱালা বেক ৰোড। মোটামুটি কি ভিডিঅ' বনোৱাৰ কাৰণে মই ইফালে ঘূৰি আছোঁ না, টাইমে পোৱা নাছিলোঁ। আজি পালোঁ টাইম, আহিলোঁ। অলপ স্পীডত যাওঁ, তাৰমানে কেইজনমানে ৰৈ আছে, মানে সিহঁতে বেডমিণ্টন খেলিব। তো 3জন হৈছে ল'ৰা, তো একজন কমি হৈ আছে, তো মই যাই খেলিম আৰু ধুনীয়াকৈ। ঠিক আছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এই ছেকেণ্ডবাৰ কৈছোঁ, মানে 1 মিনিটৰ ভিতৰত। তেতিয়া মটিভেশ্যন পোৱা যায় কাম কৰিবলৈ, মানে ভাল লাগে। ঠিক আছে, যিবিলাক মুছলিম ভাই বন্ধু আছে সকলোকে ৰমজানৰ মানে শুভেচ্ছা থাকিল। ঠিক আছে, এনেই মই 7টা 7:30 ভিতৰত ওলাই আহোঁ। আজি কিন্তু মোটামুটি 9টাই বাজি গ'ল, 9:10 হৈছে। তথাপিও কি হ'ল, অলপ আহোঁ, অলপ এক্সাৰচাইজ কৰোঁ, ভাল লাগে। অলপ মানে ঘাম চাম ওলালে ভাল লাগে, ফ্ৰেছ লাগে। যাই অলপ ফ্ৰেছ হ'ম, তাৰপিছত খানা চানা খাম। ঠিক আছে, ভাল লাগে। অলপ স্পীডত যাই আছোঁ বস্তুটো, সেইকাৰণে ভিডিঅ'টো অলপ স্পীড যেন লাগি আছে। এইখিনি একচুৱেলি লোখণ্ডৱালা বেক ৰোড নহয়, এইখিনি মিল্লাত নগৰ বুলি কয়। মই অলপ তাৰমানে বেছিকৈ লম্বা ঘূৰি আহোঁ, মোটামুটি 1-1.5 কিলোমিটাৰমান। তো ৱক কৰি ভাল লাগে, আৰু ৱক অলপ স্পীডতে কৰিব লাগে। ঠিক আছে, এইখিনি মিল্লাত নগৰ বুলি কয়, মুম্বাইৰ মিল্লাত নগৰ। ইয়াত কি কয়, বহুত চেলিব্ৰিটিৰো ঘৰ। পুৰণা এটা আছে জনি ৱাৰ্কাৰ বুলি, পুৰণা ফিল্ম যিবিলাক আছে সিহঁতে গম পাব। অলপ আগত গ'লেই জনি ৱাৰ্কাৰৰ ঘৰ। ঠিক আছে, ৰেমৰো ঘৰ আগত ইয়াত আছিলে, এতিয়া অলপ চেঞ্জ হৈ গৈছে। কোনফালে গৈছে পিছত দেখাই আছোঁ। ঠিক আছে, কোনোবা বেলেগ এটা ভিডিঅ'ত। আৰু ইয়াৰ ফল ফ্ৰুটৰ দোকান আজিকালি বহুত পাব, আৰু আগে পিছে চব ফল ফ্ৰুটৰ দোকান দেখিছেনে? কাৰণ এতিয়া ৰমজান যে, চবে ফল ফুলবিলাক বিচাৰে। ঠিক আছে, এইবিলাক চোৱা, আনাৰস, তৰবুজ, এইটো সৰু তৰবুজ যে। আমো ওলাইছে ইয়াত, আমৰ ছিজন নাই যদিও ইয়াত মানে 12 মাহে পাব আম, আংগুৰ এইবিলাক চাওক। এইবিলাক আম পুৰা, ডালিম, আম, আংগুৰ, ডালিম এইবিলাক 12 মাহে পাব ইয়াত। ঠিক আছে, গৰমো হৈছে আজি বহুত, মানে লাহে লাহে গৰম পৰিছে। অসমৰ পিনেতো বহুত বেছি গৰম, আৰু ধুমুহাও হৈছে। ঘৰত ফোন কৰি আছোঁ, মানে ভয়ো লাগে। মাজতে বোলে টিং 2খনমান উৰুৱাই নিলেই। ঠিক আছে, 2খন নে 3খন টিং উৰুৱাই নিছে মোৰ ঘৰত, আৰু মোটামুটি এখন ভাঙিছে পূৰা। মায়ে ফোন কৰি আছে, বোলে টিং চিং উৰুৱাই নিলে, এনেকুৱা ধুমুহা হৈছে। আগত গ'লে এখন ব্ৰিজ পাম, সেই ব্ৰিজখন পাৰ হ'লেই তাৰমানে লোখণ্ডৱালা ষ্টাৰ্ট হয়, বুজানে? তাৰপৰা লোখণ্ডৱালা বেক ৰোড। আৰু ইয়াত আহোঁ কিয়, এক্সাৰচাইজ কৰিব। ইয়াত চব চেলিব্ৰিটি, মডেলছ, এক্টৰ চবে মানে এক্সাৰচাইজ কৰি থাকে। সেইকাৰণে সিহঁতক দেখিলে অলপ ভাল লাগে, মটিভেশ্যন পোৱা যায়। সেইকাৰণে এই জেগাটোতে আহোঁ। মোৰ ঘৰৰ পৰা অলপ দূৰ হয়, 1 কিলোমিটাৰমান, তথাপিও খোজকাঢ়ি এইখিনিলৈকে আহোঁ, ইয়াতে এক্সাৰচাইজ কৰোঁ। তো চবকে দেখি ভাল লাগে, আৰু স্পেচ আছে তাৰমানে বহুত এক্সাৰচাইজ কৰাৰ কাৰণে, বেডমিণ্টন খেলাৰ কাৰণে, বা অলপ ফুৰাৰ কাৰণে, খোৱাৰ কাৰণে, ষ্ট্ৰীট ফুড যদি খাব বিচাৰে, চব তাৰমানে জেগা আছে ইয়াত। ঠিক আছে, ব্ৰিজখন দেখাই আছোঁ, ইয়াৰ পৰা ষ্টাৰ্ট হয় ব্ৰিজখন। মই বাৰু ভিতৰলৈ গৈছোঁ। ঠিক আছে, এই ব্ৰিজখন পাৰ হোৱাৰ পিছত মই পাই যাম লোখণ্ডৱালা। মানে এই ব্ৰিজখন ইটো পাৰে মিল্লত নগৰ, ইটো পাৰে, আৰু ইটো পাৰে হ'ল লোখণ্ডৱালা। ঠিক আছে, বৰ্তমান মই লোখণ্ডৱালা বেক ৰোডত যাই আছোঁ। তো আজি হৈ গ'ল দেৰি হোৱাৰ কাৰণে আজি এক্সাৰচাইজ নহ'বই। যাম অলপ, যাই বেডমিণ্টনে খেলা যাব। ঠিক আছে, এজন ৱেইট কৰি আছে নহয়, সি ল'ৰা এটা। এনেকৈ মানে দল বান্ধি দুজনকৈ আমি খেলোঁ। তো 3জন আছে, 2জন মানে 1জন কমি আছে, মই গ'লে হৈ যাব। ঠিক আছে, এই যে দলংখন আছে, এইটো কোনো নদী নহয় হা, ইয়াতে তাৰমানে কি নালা। তাৰমানে মুম্বাইৰ যিমান কাচৰা আছে নহয়, মোটামুটি আন্ধেৰীৰ কাচৰা এইফালেদি পাৰ হয়, আৰু এইফালেদি আহি পূৰা পাৰ হৈ সাগৰত পৰে। এইফালে আগৰ পিনে আন্ধাৰ যিবিলাক যে আছে, আগৰ পিনে পূৰা সাগৰ আৰু দূৰত। কেতিয়াবা দেখাম ধুনীয়াকৈ দিনত। ঠিক আছে, অলমষ্ট আহি পালোৱে মই। ঠিক আছে, ব্ৰিজখন পাৰ হ'লোঁ। আৰু এইফালে সন্মুখত পূৰা ষ্ট্ৰীট ফুড। এইবিলাক যদি ষ্ট্ৰীট ফুড খাব খোজে, আৰু ম'ম'জ, কাবাব, চিকেন পাও, কিবা কিবি এনেকুৱা বহুত ধৰণৰ মুম্বাইৰ বস্তু। ঠিক আছে, চব পায় এইবিলাক। জুচ, যদি হেল্ডি জুচ পিব খোজে, মানে ইয়াত এক্সাৰচাইজ কৰি থাকে মানুহে, বিচাৰে হেল্ডি জুচ, চুইট কৰ্ণ জুচ, মানে মাকৈ যি কৰ্ণবিলাক থাকে সেইবিলাকৰে বনাই ধুনীয়াকৈ, ভাল লাগে। আৰু গৰম গৰম চুপ, হেল্ডি চুপ, এইবিলাক পিছফালে দোকান চব। চ' এইটো হ'ল মানে পিছফালৰ বেক ৰোডৰ চাৰ্কেল আৰু লোখণ্ডৱালা।
ইয়াত এখন হেৰি কেফে আছে লাভ এণ্ড লাটে, এইটো মানে চিনাকি আৰু ঠিক আছে। এনেকৈ চব চেলিব্ৰিটিবিলাকে জগিং কৰি থাকে, এইবিলাক দেখিলে সাধাৰণ ছোৱালী যেন লাগে, কিন্তু কোনোবা নহয় কোনোবা চিৰিয়েলত মানে মেইন কেৰেক্টাৰ কৰি আছে তেনেকুৱা, চেহেৰা দেখিলেই গম পোৱা যায়। ঠিক আছে हाँ तो मेरे दोस्त लोग यहाँ पे सॉरी मेरे बंधुओं মোৰ বন্ধু এখন তাতে খেলি আছে ভিতৰত, তো মই আহি আছোঁ। এইখন মানে কেফে আৰু এই চকটোৰ চিনাকি আৰু মানুহক কোনোবাই যদি সোধে ক'ত আছা, লাভ এণ্ড লাটে বুলি ক'লে বুজি পায় আৰু ফেমাছ কেফে। তো এইখিনি আমাৰ স্পেচ আৰু ইয়াত ভিতৰত ধুনীয়াকৈ খেলিব পাৰি, আৰু 10টা বজাত বন্ধ হৈ যায়, সেইকাৰণে মানে আজি টাইম নাপাম বেছি, তথাপিও পাম 40-45 মিনিট পাম। ঠিক আছে চ' আহি গ'লোঁ মই অলমষ্ট। তো বেকগ্ৰাউণ্ডত এইটোৱে আৰু ইয়াত মানুহে খোজকাঢ়ি থাকে, এক্সাৰচাইজ কৰি থাকে। ভিতৰত এখন পাৰ্ক আছে, এখন যোগাছ পাৰ্ক বুলি কয়। ঠিক আছে এই পাৰ্কখন এইপিনেদি যায়, এইপিনেদি এই পাৰ্কখনৰ ভিতৰত এক্সাৰচাইজ কৰিব পাৰি, আৰু এই পিছফালে পুৰা একদম এই ৰোডটো নাই এক্সাৰচাইজ কৰাৰ কাৰণে বিখ্যাত, আৰু ইয়াতে আহোঁ। আজি দেৰি হৈছে কাৰণে মই ইয়াতে ডাইৰেক্ট যাই মানে বেডমিণ্টনে খেলোঁ। এই লাষ্টৰ পিনে ৰৈ আছে সিহঁতে। ঠিক আছে ইয়াত এক্সাৰচাইজ কৰি আছে এইবিলাক পুৰা টিম হয়, আৰু মেচিনেৰী আছে, ধুনীয়া এক্সাৰচাইজ কৰিব পাৰি। ঠিক আছে চ' আগৰ পিনে যাই মই অলপ খেলোঁ, তাৰপিছত টাইম পালে কথা হ'ম আৰু। ঠিক আছে চলো অলপ খেলোঁ আগতে বেডমিণ্টন। तो भाई साहब लेके आ गए क्या आज? चलो ठीक है खेलते। आप ही हो संदीप? हाँ चलो हाँ वही तो कहाँ पे खेले फिर? आप लोग उधर खेलो, हम लोग अच्छा अलग अलग, चलो ठीक है। हाँ हाँ हम नहीं यहाँ पे तो खेलेंगे, उधर खेलते हैं हम लोग, कल जैसे खेले थे ना। चलो অলপ বেডমিণ্টন খেলোঁ। ঠিক আছে তাৰপিছত লগ হ'ম। গাইজ বেডমিণ্টন খেলিলোঁ 40 মিনিটমান, তাৰপিছত হেৰি হ'ল এতিয়া বন্ধ হ'ল, 10টা বাজিল নে, লাইট টাইট বন্ধ কৰি দিলে, গাৰ্ডেন বন্ধ হয় সেইকাৰণে আন্ধাৰ একদম। ঠিক আছে এতিয়া যাওঁ, ফ্ৰেণ্ডবিলাক তাতে বহি আছে সিহঁতৰ লগত, সিহঁতক কৈ পেলাই লগ লাগি চব যাওঁ। ঠিক আছে এক্সাৰচাইজ ভাল এক্সাৰচাইজেই হ'ল, বেডমিণ্টন খেলোঁতো ভাগৰ লাগে। ঠিক আছে অলমষ্ট 40 মিনিটমান খেলিলোঁ। অ'কে তো আহি আছে দুইটা, তো একেলগে যাওঁ মিলি পেলাই। ঠিক আছে তো অলপ খোজকাঢ়িম, আধা কিলোমিটাৰমান খোজকাঢ়ি পেলাই তাৰপিছত মই মোৰ ঘৰৰ পিনে যাম। ঠিক আছে বন্ধুবিলাক খোজকাঢ়ি আছে, অলমষ্ট কেইটা বাজিল, 10টা বাজি গ'ল। ঠিক আছে খোজকাঢ়ি ঘৰত যাম, তাৰপিছত অলপ ডিনাৰ চিনাৰ কৰিম আৰু ফ্ৰেছ হয়। ঠিক আছে আৰু অলপ আচুৰ লগত কথা হ'ম, লগ পাতিম, তাইক লগ ধৰিম। তাই ফোন কৰিয়ে আছে মোক কেতিয়া আহিব। তাইতো এক্সাম চলি আছে, পঢ়ি আছে, তাই অলপ বিজি। ঠিক আছে মই আগতে অলপ ৰাস্তাটো পাৰ হৈ লওঁ। চলো ফিৰ পিছত কথা হ'ম। ঠিক আছে বন্ধুবিলাকৰ লগত অলপ কথা পাতোঁ। অ'কে সিহঁত দুটাৰ লগত আহিলোঁ, দুই একদম কথা পতাতে বিজি, আধা ঘণ্টামান হৈ গ'ল ৰখি আছোঁ। গ'লেহে যোৱা এতিয়া, কেতিয়াবা এনেকুৱা মানে বেনি মেল বুলি কয় নহয়। ঠিক আছে লম্বা কথোপকথন। মই এটা কাম কৰোঁ, লাহে লাহে অলপ আগবাঢ়ি থাকোঁ, তেতিয়াহে মোক দেখিলে সিহঁত দুটা আহিব। ঠিক আছে নহ'লে নাহে। যিমানে দেৰি নহওক কিয় এই ৰাস্তা না পুৰা একদম ভৰপূৰ হৈ থাকে, মানুহ জগিং কৰি থাকে, ৰাতি হওক 10টা বাজক 11টা বাজক, গাড়ী চব চলি থাকে একদম। এইখন পাৰ্কখন বন্ধ হৈ গ'ল, এই 10টা বজাত বন্ধ হৈ যায়। চ' মোৰ ঠিক কাম কৰি গ'ল, মই আগবাঢ়ি আহিছোঁ, সিহঁতৰ পিছফালে আহি গ'ল। ঠিক আছে पूरा घाम ला एकदम মানে गरम लग गए। ये सीख के बने वाला पहले कोऑर्डिनेटर था। हाँ समझ रहे हो? हाँ और लीड में अच्छे आंटी वाले शो करती रहे। सो আহি গ'লোঁ লোখানৱালা বেক ৰোড, ইয়াৰ পৰা অলমষ্ট খতম। ঠিক আছে এইফালে বন্ধু এজনক বিদায়ো দিলোঁ, সি গ'ল। ঠিক আছে এইফালৰ পৰা আৰু আমাৰ এইফালে ঘৰ ষ্টাৰ্ট, আৰু এইফালে আগবাঢ়ি গ'লে ইনফিনিটি মল, এইখিনিৰ আগত আমাৰ ঘৰ আৰু। ঠিক আছে চ' তৃতীয়বাৰ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ফ্ৰী একদম, কোনো টেনশ্যন নাই। ঠিক আছে ভাল কণ্টেণ্ট আহিব, চেনেলটো ভাল। ঠিক আছে ছাবস্ক্ৰাইব কৰিব। অ'কে তো আজি ইমানতে সামৰিলোঁ, এতিয়া ঘৰত যাওঁ। কাইলৈ লগ হ'ম এটি নতুন ব্লগৰ সৈতে, হয় না? ব্লগ নহয় একচুৱেলি, অলপ কথা পাতিম আপোনালোকৰ লগত, তেনেকুৱা আজি যেনেকুৱা কথা পাতিছোঁ। ঠিক আছে তব তক বাই বাই।